পুনৰ এবাৰ স্বাগতম জনাইছোঁ মোৰ জ্যোতিষ মণিহাৰী ব্লকলৈ। আজি বৃহস্পতিবাৰ, মই ওলাইছোঁ মণিহাৰী প্ৰডাক্ট বিক্ৰী কৰিবলৈ। ইফালে আহক, এইবিলাক আছে বহুত কিবা কিবি, বহুত ধৰণৰ প্ৰডাক্ট। মই গৈ আছোঁ ৰাখালডুবিৰ পিনে যাম, গাৰুগাঁৱত যাম চাগে আজি। তো আগলৈ আপোনালোকে ভিডিঅ'টো চাই থাকক, ক'ত যাম কি কৰিম গোটেইখিনি দেখাই আছোঁ। আৰু এইটো মোৰ ঘৰ। মই এতিয়া 9টা বাজিল, মই ওলালোঁ গাৰুগাঁৱৰ পিনে গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো আগলৈ চাই। বৃহস্পতিবাৰ, এতিয়া আমি ৰেডি হৈছোঁ। অলৰেডি ছাতি দি লৈছোঁ, চাকি বাকি চব ধূপ ধূনা চব জ্বলালৈ। এইফালে চাওক ধূপ জ্বলি আছে। আমি ওলাম এতিয়া। বস্তুবিলাক চব চিজিল কৰি ল'লোঁ, এতিয়া ওলামেই আৰু। চাই থাকিব, ক'ত যাম কি কৰিম আপোনালোকক দেখুৱাই থাকিম। আৰু আমাৰ এই টিকিলাটোৱে কি কৰি আছে চাওক, এইটো ভাঙাই পেলাব চাগে। পাপা মাইকটো ভাঙি যাব, এই দুষ্ট পাপা ভাঙিব, পাপা ভাঙিব। বস্তু বিক্ৰী কৰি আছে, নাই মেখেলা চাদৰ আছিল লৈ আহিব হা ছাতিনি হেৰি কৰা লাগিলেও আছে, মৰলিন আছে, চিলিন লাগিলেও নাই কেংকা মলম। ও বিচের মেন্টো প্লাসকো শেষ পাইছে নাকি? মেন্টো প্লাসকো শেষ পাইছে ওটা 30 টাকা। ও বুড়া বুড়ি রে আমি ও আহিবে লাগে রে নাহি বাঙালি দিয়া আহে আছে তো হেনকা তোমার কানেও আছে, দেখাও তো হেনকা আছে এতে বহুত ধরনের আছে, এইগুলাও আছে ভাল ভাল। নখ পালিশ 30 টাকা আছে, 40 টাকা আছে, তো কেনকা লাগে 20 টাকা দামিও পাবি। ক'ত গেল এইবার? ও আচ্ছা আচ্ছা আহিম, 1 মাস মান পাছত আহিম। এতিয়া ওলালোঁ চাৰাকলাৰ পৰা। চাৰাকলা গোটাই গাঁওখিনি ঘূৰাই নহ'ল, কাৰণ কিয় 2টা বজাৰ পৰা আৰু মই বেলেগ এজেগাত যাম, 1টা বাজি গ'ল। মই ভাবছিলোঁ 12টা বজাত ওলাই আহিম চাৰাকলাৰ পৰা, কিন্তু ইমান ৰাইজৰ সঁহাৰি, ইমান ৰেছপন্স, মানে ওলাম বুলিও ওলাব নোৱাৰি। সিহঁতে পিছৰ পৰা মাতিয়ে থাকে অলপ কিবা লাগে, মানে বহুত সঁহাৰি। মোটামুটি এটা পাত ঘূৰাই নহ'ল, অলপ বাকী থাকি গ'ল। বেলেগ দিনটো ঘূৰিম, আজি মানে আৰু এটা পাৰে হৈ গ'ল, বহুত লেট হ'লোঁ। তো এতিয়া ঘৰলৈ গৈ আছোঁ। ঘৰ পাওঁতে মোটামুটি অলপ সময় লাগি যাব, 20 মিনিটমান লাগিব। তো আপোনালোকে আগলৈ চাই থাকক। বন্ধুহঁত আহি পালোঁ ঘৰ। এতিয়া চাওক আপোনালোকে কিমান কালেকশ্যন হ'ল। আপোনালোকক মই অলপ পটাপট দেখুৱাই আছোঁ। 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14, 15, 16, 17, 18, 19,
ইয়াতে 2000 আছে মই যিখিনি নিছোঁ সেইখিনি বেলেগকৈ ৰাখিছোঁ ইয়াতে 2000 1 2 3 4 5 6 2600 ইয়াতে 100 টাকা আছে 27 ইয়াতে 100 টাকা আছে 2800 ইয়াতে 20 টাকা 2820 টাকা কালেকশ্যন হ'ল আৰু কইনছ আছে কিছুমান সেইখিনি হিচাপ কৰা নাই ধৰিলোঁ ইয়াতে 2820 টাকা কালেকশ্যন হ'ল তো বন্ধুহঁত চাই থাকক মোৰ জ্যোতিষ মণিহাৰী ব্লগ এতিয়া 2820 টকাৰ কালেকশ্যনতো মোৰ ভালেখিনি প্ৰফিট হ'ল মিনিমাম ক'বলৈ গ'লে মোৰ ইয়াতে 800 টকাটো ভুলে নাই 800 850 টকা মোৰ প্ৰফিট হৈ গ'ল তো আপোনালোকে চাই থাকক মোৰ জ্যোতিষ মণিহাৰী ব্লগ তো আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' বনাই থাকিম মানে ইমান ৰাইজৰ সঁহাৰি মানে মই নিজে খুব মানে কি ক'ম আৰু যে সময় নাই আচলতে সেইকাৰণে মই ঘৰত আহিব লগা হ'ল এতিয়া 1:30 বাজি গ'ল এতিয়া ভাত পানী খাই মই এজেগাত ওলাই যাম তো আগলৈ চাই থাকক মোৰ জ্যোতিষ মণিহাৰী ব্লগ এনেকুৱা ধৰণৰ ভিডিঅ' মই আনি থাকিম আপোনালোকে চাই থাকিব আজিলৈ বাই বাই